অগপ বিজেপিৰ মাজত এখন যুঁজ হ'ব। যুঁজৰ সম্ভাৱনা ইতিমধ্যে হৈছে প্ৰকট। অগপই বিচৰা ধৰণে সমষ্টি পাবনে? ইয়াক লৈ উঠিছে বহু প্ৰশ্ন। 2024 নিৰ্বাচনৰ প্ৰাক্ষণতেই অগপ বিজেপিৰ মাজত সমষ্টি কেন্দ্ৰিক শীতল যুঁজৰ উদয় হোৱাৰ কথা ইতিমধ্যে ৰাজনৈতিক বিশ্লেষকসকলে প্ৰকাশ কৰিছে। অতুল কেশৱৰ কথাই শেষ কথা নহ'ব। সমষ্টিক লৈ তৃণমূল পৰ্যায়ত হৈছে আলোচনা। অগপৰ কৰ্মী নাচুৰ বান্দা সমষ্টি লাগিবই। বিগত কিছু বছৰ ধৰি অতুল বৰা আৰু কেশৱ মহন্তই অগপ দলৰ তৃণমূল কৰ্মীৰ কথা নুশুনি বিগ ব্ৰাদাৰ বিজেপিৰ সকলো কথাতে হয় হুজুৰ কৰা সকলোৱে জানে। অতুল কেশৱৰ দলৰ প্ৰতি চাগে তিলমানো আস্থা নাই। লাগে দুয়োকে কেৱল পাৱাৰ অৰ্থাৎ মন্ত্ৰিত্ব। জাতীয়তাবাদৰ কথা কেতিয়াবাই পাহৰিছে। অগপৰ দাবী বিজেপিয়ে জানো মানি ল'ব? কিয় মানিব? ৰাষ্ট্ৰীয় দলে আঞ্চলিকতাক উঠিব নিদিয়ে। বিজেপিয়েও ইয়াৰ বিপৰীত নহয়। 2024 নিৰ্বাচনত দল দুটাৰ মাজত কিছু সংঘাত যে হ'ব সেয়া খাটাং। এই ক্ষেত্ৰত বিজেপিৰ শীৰ্ষ নেতৃত্বই অগপক কেনেদৰে টুপি পিন্ধাই সেয়াও হ'ব বিচাৰ্য বিষয়। পূৰ্বৰ তুলনাত অগপই অধিক সমষ্টি বিচাৰিব আৰু এই কথাটোও শুদ্ধ যে বিজেপিৰ সৈতে চৰকাৰত নাথাকিলে কিন্তু অগপৰ থকাখিনিও শেষ হ'লহেঁতেন। তথাপি নিৰ্বাচন কেন্দ্ৰিক ভাৰসাম্যতাৰ বিষয়টো হ'ব লক্ষণীয়।